মই এনেকৈ লাই পাত নাখাওঁ, মই কাটি মেলি ধুনীয়াকৈ চাটনি বনাওঁ। কিন্তু এতিয়া কি হ'ল, এই বেলেগে খোৱা দেখোঁ যে আজি বোলে এনেকৈ খাই চাওঁচোন কেনেকুৱা লাগে। ভাল লাগিছে, একদম কোমলীয়া যে, তাতে গোবৰত হোৱা। নমস্কাৰ জনালোঁ মোৰ আন এটি ভিডিঅ'লৈ। এয়া দেখিছেনে মই তৰৈ পুৰি আছোঁ, আৰু সিফালেও এটা আছে তৰৈ। আজি তৰৈ পিটিকাৰ লগত ভাত খাম, আপোনালোকক দেখাই আছোঁ। এয়া আকৌ কলডিল, দালি, আলু একদম গল গলকৈ উতলি আছে, টেষ্টি লাগিব দেই। এয়া চাওক ভাত ৰেডি হৈ গ'ল। এয়া কলডিল, দাইল, আলু, মচুৰ দালি, এয়া লাই পাত, কোমলীয়া লাই পাত। আজি মই এনেকৈ লৈছোঁ ডাঙৰ ডাঙৰকৈ লাই পাতৰ পুলিৰ সৈতে ভাত খাম। আৰু এইফালে ডিমৰ ফ্ৰাই, ব্ৰইলাৰ ডিম আকৌ দেই। এইফালে তৰৈ পিটিকা আৰু এটা ভোট জলকীয়া। এয়া আকৌ ল'ৰাৰ কাঁহীখন ডাঙৰ কাৰণেহে ডিমটো তাৰ সৰু লাগিছে, মই আকৌ ডাঙৰকৈ নাই লোৱা দেই। এতিয়া খাওঁ। কৃষ্ণ দেই। কলডিলৰ তৰকাৰীখন খুব ভাল হৈছে। মই এনেকৈ লাই পাত নাখাওঁ, মই কাটি মেলি ধুনীয়াকৈ চাটনি বনাওঁ। কিন্তু এতিয়া কি হ'ল, এই বেলেগে খোৱা দেখোঁ যে আজি বোলে এনেকৈ খাই চাওঁচোন কেনেকুৱা লাগে। ভাল লাগিছে, একদম কোমলীয়া যে, তাতে গোবৰত হোৱা। সেইটো তৰৈ পুৰা। পিঁয়াজ খাবৰ সময়তে ফোনটো আহিলে দেখিছেনে বাৰু, একদম অশান্তি আৰু দেই। ঠাণ্ডাৰ দিন যে কাপোৰ কানি লৈ লৈছোঁ। এইটো ভোট জলকীয়া। এইবাৰ ভোট জলকীয়া খুৱাই নে নোখুৱাই, ঘৰৰ বাৰীতে কৰিছোঁ। আগতে এই পথাৰৰ বাৰীত কৰিছিলোঁ। পথাৰৰ বাৰীখনতো এতিয়া বহুত কাঁইটৰ গছ আছে, চাফা কৰা নাই। একদম আচাৰ চাচাৰ কৰি বছৰেকলৈ খালোঁ। এবাৰ দুজোপা ৰুইছোঁ, হয়নে নহয় আৰু। নেমু। এইবাৰ আমি ৰাস চাক চাবলৈ নাপালোঁ। গাঁৱলৈ আহি আমাৰ ইয়াত ৰাস চাকো পতা নাই তিতাবৰত। ক'ৰবাত পাতিছে যদি ইমান গম নাপাওঁ। ইয়াত আহি একেবাৰে খোৱা শোৱা কাম কৰা, তাৰ বাহিৰে পৃথিৱীখনত ক'ত কি হৈছে ইমান গম নাপাওঁ। তেনেকুৱা নিচিনাই হৈছে। তাৰিখ আজি কি তাৰিখ সেইটোও গম নোপোৱা নিচিনা হৈছে। আজি কি বাৰ এইটোও গম নোপোৱা নিচিনা হৈছে। মানে আৰু সলনি হৈ পৰিলোঁ গোটেই জীৱনটো। ৰাসেই হৈছেনে কিয় হৈছে, লোকৰ মুখত শুনিছোঁ। মোবাইলটো আছে কাৰণেহে আজি গোটেইখিনি মানে দেখিবলৈ পাইছোঁ আৰু মোবাইলত। বাকী নিজে চাবলৈ মেলিবলৈ যোৱাটো ঘৰে থৈ যাব নোৱাৰা হ'লোঁ। দেউতাই কৈছিলে এষাৰ কথা এদিন, ক'ত তহঁতি ঘৰলৈ যাব পাৰিবি, গাঁৱলৈ গ'লে ঘৰলৈ গ'লে তহঁতি বন্দী হৈ পৰিবি যে। এই সঁচা কথা এইটো। হাঁহ কুকুৰা গৰু ছাগলীখিনিৰ পৰা ঘৰত এনেকুৱা ধৰণে মই বন্দী হৈ পৰিলোঁ নহয়, নক'ব আৰু। আগতে ভাড়া ঘৰত থাকোঁতে জীৱনটো বেলেগ আছিলে, এতিয়াও জীৱনটো বেলেগ। তেতিয়া মানে এনেকুৱা আছিলে, তলাটো মাৰোঁ আৰু ল'ৰা ছোৱালী আৰু মই তিনিওটা মাৰ ঘৰলৈ যাওঁ বা ক'ৰবালৈ যাওঁ, যলৈকে নাযাওঁ লাগিলে একদম য'তে ৰাতি ত'তে কাটি আৰু চিন্তা নাই, একো নাই, তলাটোহে মাৰিব লাগে। এতিয়া সেইবোৰ নাই আৰু। কোনোবাই মাতিলেও এই নোৱাৰো যাব, তমুকটো ছাগলী পোৱালিকেইটা, হাঁহ পোৱালিকেইটা, সেইবোৰে আৰু। ভোট জলকীয়া লাগে আজি, বৰ জ্বলা। অকণমান কামুৰি খাব নোৱাৰি, চুলেই হৈ যায়। চেলেক এটা মাৰি দিলে ডেক ডেকাই উঠে গোটেইখন। তাতে আপোনালোকে ক'ত ক'ত ৰাস চাইছে নে ৰাসত কিবা লৈছে অভিনয় জনাব।
লাই পুলিকেইটা কুকুৰাই খুচৰি পেলালে আজি। পালেং পুলিকেইটা খুচৰিলে। তাৰ মনটো বেয়া লাগি আছে। তৰৈ পুৰি পিটিকা খাবলৈ ভাল। সেইদিনা দেওবাৰে বজাৰলৈ গ'লোঁ, মাছ আনিলোঁ। 2টাৰ মাজতে আধা কেজি বৰিয়লা মাছৰ, বৰিয়লা নে ভাঙোন মাছ জানো, ভাঙোন মাছ বুলিয়ে কৈছিলে। 4টা খালোঁ। বাকীকেইটা হাফ ফ্ৰাই কৰি থৈ দিলোঁ পিছদিনা খাম বুলি। মিক্সেপটো আইনাখন কেনেকৈ জানো মেকুৰীয়ে খুলিলে। গোটেইকেইটা খাই মাথাকেইটা এৰি থৈ গৈছে। সেয়াহে হ'লগৈ। গতিকে আপোনালোককো বাই বাই দিলোঁ। গুড নাইট। ভাল লাগিলে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব। মোৰ ভিডিঅ'টো আপোনালোকে নাচায় যদিও মই বনাই থাকোঁ। নিজৰ কাম নিজে কৰি গৈছোঁ। বাকী যি হয় পাছত দেখা যাব।